নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত এই যে 2জন মাইকী লোৱাটো এইটো বেন কৰিছে বেলেগত। नोंथांमोननिसिम नैबे बेलासि समाव मोनसे खौरां लाना फैदों जे मोनद' हारिया एसटि दाबिबाय थादोंना, थिग बेखौनो लानानै बिथां हाग्रामा महिलारि सारा मोनसे ससियेल मिडिया बा फ्रेसमेन्टनि गेजेरजोंहाय खोथा बुंफैनायखौ जोङो नुनो मोन्दों। आरो जि मैया ससियेल मिडियायाव गोबां दावराव दावसि भाइरेल जाबाय थादों जे बिथां खाम्फा बरगयारि सार बिथाङा सेकेन्ड मेरिट खालामनायनि सायावनो थिग बेखौ बिथाङा एसे मिनिथावनाय मोनसे एन्सार होनायखौ जों नुनो मोन्दों। बेखौबो नोंथांमोनाबो भिडिअनि गेजेरजोंनो मिथिनो हागोन। आरो लोगोसेनो जि बिजेपिनो इएम होनायनि खोथा बेखौ माबोरैहाय होनाय जायो, मानो थाखाय बेफोरबायसा इएमआ रानलायनाय जायो, बेखौ बिथाङा ससे बिबुंथि होदों। नोंथांमोना भिडिअखौ निश्चय नायजो, अब्लासो बुजिनो हागोन, माने एसेबाबो नोंथांमोना बुजिनो हागोन भिडिअखौ जोबजासिम। নাই, আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি বিটিচি নিৰ্বাচনত আমি বিপিএফে অকলে নিৰ্বাচন খেলিছিল, হয় চৰকাৰো গঠন কৰিছে। এতিয়া চৰকাৰ গঠন কৰাৰ সময়ত আমি বিজেপিক একেলগে লৈছোঁ, বিজেপি আৰু আমাৰ বিপিএফ দল একেলগে চৰকাৰ চলাই আছোঁ। এতিয়া এই 3-4 দিনৰ ভিতৰতে বিজেপিৰ পৰা যিটো 2জন ইএম সেইটো দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পীকাৰ সেইটো দিয়া হ'ব। মুঠতে আমি আগন্তুক যিটো 2026 যিটো MLA ইলেকশ্যন হ'ব, ইয়াত অকল বিপিএফ বিজেপি নহয়, এজিপিও আছে আৰু সৰু সৰু দল বহুত আছে। মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব, কথা সেইটোৱে। আৰু 100% আমি এবছলিউট NDA চৰকাৰ কৰিব। গগৈ যিটো কংগ্ৰেছৰ লগত মিলি কোন গগৈ এইটো আপাৰ আছামৰ কথাটো মই একো নকম। এইটো গোটেই আমি অকল আমি বিটিচি বা লোৱাৰ আছামৰ কথাটো মই জানো। মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আছামত বহুত আসন লাভ কৰিব। য'ত কংগ্ৰেছে চিট লৈ আছিল সেইবিলাক বিজেপি তাত যাব। তেতিয়া এইটো কথা। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা, একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ। কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে, কথা সেইটোৱে। আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামক আমি NOC দিছে। বাছ কাইলৈ যেহেতু কেবিনেট বৈঠকত ডিচিশ্যন ল'ব, এই ক্ষেত্ৰত আপোনালোকৰ মই একটা কথা জনাই দিম, কেবিনেট ডিচিশ্যন বহুত কেবিনেট মিটিং হ'ব, বহুত বেলেগ বেলেগ এজেণ্ডাত ডিচিশ্যন আহিব, ভাল ভাল। কিন্তু চবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল, চবৰ কাৰণে ভাল, অকল আমাৰ নহয় চবৰ কাৰণে ভাল। সেইটো হ'ল 6 শিডিউল কাৰ্বি আংলং, ডিমা হাছাও আৰু বিটিচিত এই যে 2জন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত, কিন্তু বিটিচিত বেন কৰা নাই। কেবিনেটে ডিচিশ্যন লৈছে এইটো বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাও। তাৰমানে বড়ো হওক, কোনোবা মুছলিম হওক, ৰাজবংশী হওক বা যিকোনো মানুহে 2জন ল'ব পাৰে বুলি কৈ আছে। এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও, কাৰ্বি আংলং আৰু বিটিচি, কিন্তু 6 শিডিউল বাহিৰত 2জন চাদি কৰিব নোৱাৰিব। কথা এইটোৱে, অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমিতো আৰু কি কৰিম। আপুনি সঠিক বুলি ভাবে ছাৰ? সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপুনি কেনেকৈ ক'ম? সেইটো ইমপ্লিমেণ্ট হ'বই, ডিচিশ্যন। আজিৰ পৰা এছেম্বলি হৈছে, 4 দিনীয়া হ'ব, 25, 26, 27, 28, 29 লিখে এছেম্বলি হ'ব নেকি 4 দিনীয়া। যেন হওক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায়, ইয়াৰ কাৰণে কিছু বাজেট কৰিব, ইণ্টাৰিম বাজেট, সেইটোৱে। আৰু মেজৰ ডিচিশ্যনটো মই ক'লো না, এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম, মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমি ৱেলকাম কৰিব লাগিব, কথা সেইটোৱে। নমিনেট মেম্বাৰ কেইটা সেইকেইদিনতে হ'ব, আৰু ইএম 2জন দিব আৰু স্পীকাৰে 1জন দিব। 3-4 দিনৰ ভিতৰতে নমিনেটেড MCLAটো হৈ যাব, 6জন যিটো নমিনেটেড মেম্বাৰ, কথা সেইটোৱে।
স্যার 26ৰ যিটো নিৰ্বাচনত বিটিচিৰ যিকেইখন আসন আছে সেইখিনি বিজেপিৰ লগত ভাগ বতৰা হ'ব স্যাৰ। আপোনালোকে জানে এলায়েন্স মানে এজিপি হওক বিজেপি হওক বা বিপিএফ হওক বা যিকোনো যিমান দল আছে এলায়েন্স হিচাপে চিটটো শ্বেয়াৰিং হয়, চিটটো শ্বেয়াৰিং হ'বই, সেইটোতো নিয়ম কথা সেইটো। नैबे भिडिअनि गेजेरजों नोंथांमोना मिथिनानै मोनबाय बा नुनानै मोनबाय बिथाङा मा फोरमायखो जे एसटि होनायनि बेलायाव जे बिथाङा एसटि होगोन बा मदद होगोन होननानै बुंदों जे आरो लोगोसे एनअसि हरनायनि खोथा बुंदोंना जि एनअसि हरदों बेयाव जि एसटि थाखानायफोरा एक्जिस्टिं जितु एसटि ट्राइबेल जोंनि जितु एसटि मोनथाय बे थाखानाया जेबो खहा जायालासे एसटि होनायनि सायावसो बिथाङा एनअसि हरदों होननानै रोखा रोखायै फोरमायनायखौ जोङो नुनो मोनदों। आरो लोगोसे जि बिजेपिनि इएम होनायनि खोथाना बेयावहाय बिथाङा बुंदों जे जेब्ला एलियन्स दानाय जायो अब्लाथाय जि माने बिबान बेफोरखौ रानलायनानै बिबान होलायनायनिबो खोथा बिथाङा बुंदों, माने रानलायनानै होनांगौ आरोना बिदिफोरासो शेयारिं खालामलायनानै होलायनांगौ होननानै बिथाङा बुंदों, माने मोनसे बियो नियम निति होननानै बिथाङा फोरमायनायखौ जोङो नुनो मोनदों। लोगोसे बिथां काम्फा बरगयारि सारनि जि सोंनाय बेखौ नोंथांमोना भिडिअनि गेजेरजों नुखाबाय आरो गोबां खोथा बिथाङा बे भिडिअनि गेजेरजों मख'नाय बा गोबां खोथा बुंनायखौ जों नुनो मोनदों, एसेबाबो नोंथांमोना मिथिनानै मोनबाय। नेक्स्ट आपडेटसआव फिन लोगो मोनलायसिगोन, चेनेलखौ गुदुंबा अननानै साबस्क्राइब खालामनानै ला, भिडिअखौ बारा गोलाव खालामबाय थालायला, नेक्स्ट आपडेटसआव फिन लोगो मोनलायसिगोन।